মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমি দ্বিতীয় শ্ৰেণী ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় ৩ আমাৰ চৌপাশ প্ৰথম পদ্ধতি হৈছে পখিলা। এইটো পঢ়িম। পখিলাই পাখি মেলি নাচে উৰি উৰি, আদা ফুলা কলিটিক যায় ঘূৰি ঘূৰি। একেলগে খেলো বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। তাৰপিছত দিয়া আছে, চাওঁ আহা, তাৰপিছত দিয়া আছে, এইটো কুৱেশ্যন দিয়া আছে, এইবিলাকৰ এনচাৰ লিখিব লাগিব। এইটো মই লিখি ৰাখিছোঁ। এইটো হ'ল ক নম্বৰটো দিয়া আছে, পখিলাই কেনেকৈ নাচে। উত্তৰটো হ'ল পখিলাই পাখি মেলি উৰি উৰি নাচে। খ নম্বৰটো হৈছে পখিলাই কাৰ সৈতে খেলিব বিচাৰিছে। উত্তৰটো হৈছে ফুলৰ কলিটিৰ লগত খেলিব বিচাৰিছে। গ নম্বৰটো হৈছে ফুলনিত তুমি পখিলাৰ বাহিৰে আৰু কি কি দেখা পোৱা। উত্তৰটো হৈছে ভমৰা, মৌ-মাখি, বৰল। ঘ নম্বৰটো দিয়া আছে, তুমি কি কি ৰঙৰ পখিলা দেখিছা। উত্তৰটো হৈছে হালধীয়া, বগা, কলা, নীলা আদি। ঙ নম্বৰটো হৈছে পখিলাৰ দৰে দুখন পাখি থাকিলে তুমি কি কৰিলাহেঁতেন। উত্তৰটো হৈছে উৰি ফুৰিলোহেঁতেন। তাৰপিছত দিয়া আছে, পঢ় আহা, এইবিলাক পঢ়িব লাগিব। উৰি ঘূৰি ফুৰি ক'লে দিলে ফুলে, বেলি ধূলি বালি। তাৰপিছত দিয়া আছে ফুলৰ নাম কওঁ আহা, এইবিলাক ফুলৰ নাম দিয়া আছে, এইবিলাক পঢ়িব লাগিব। তগৰ, গোলাপ, কপৌ, শেৱালি, কৰবী, বকুল। তাৰপিছত দিয়া আছে কাষত দিয়া ছবিকেইখন চাই খালী ঠাই পূৰ কৰ আহা। এইবিলাক ছবি দিয়া আছে, এইবিলাক খালী ঠাই পূৰ কৰিব লাগিব। ফুলপাহত দেজ পৰিছে, ফুলপাহত পখিলা পৰিছে। আকাশত দেজ উৰিছে, আকাশত চৰাই উৰিছে। তাৰপিছত দিয়া আছে ছবি চাই কাহিনী কওঁ আহা। ডাঙৰ বেলুন, এইটো ছবি চাই কাহিনী ক'ব লাগিব। এইটো ছবিটো প্ৰথম ছবিটোত দিয়া আছে কি, দেউতাই তাৰ ছোৱালীজনীৰ কাৰণে বেলুন লৈ আহিছে। এইটো ছবিত চাই আছে, এইটোত ছোৱালীজনীয়ে এই বেলুনটো দি খেলি আছে আৰু মেকুৰীটো চাই আছে। এইটো ছবিত দেখা পাওঁ বেলুনটো পৰি গৈছে, মেকুৰীটো এইটো ল'ব আহিছে আৰু ছোৱালীজনীয়ে ল'ব আহিছে। এইটো ছবিত দেখা পাওঁ মেকুৰীটোৱে বেলুনটো ফুটাই দিছে আৰু ছোৱালীজনীয়ে চাই আছে। তাৰপিছত সঠিক শব্দটো বাছি বাক্যবোৰ পূৰ কৰ আহা। ক নম্বৰটো দিয়া আছে, ছোৱালীজনীয়ে এটা ডাঙৰ দেজ লৈ খেলি আছিল। বেলুন না বল, সেইটো হ'ব বেলুন। খ নম্বৰটো দিয়া আছে, ছোৱালীজনীৰ এজনী পোহনীয়া দেজ আছিল। মেকুৰী না কুকুৰ, সেইটো হ'ব মেকুৰী। তাৰপিছত দিয়া আছে তলত দিয়া ছবিখনত ৰং কৰ আহা, এইটো ছবিত ৰং কৰিব লাগিব। তাৰপিছত দিয়া আছে মেকুৰীৰ পোৱালিটোৱে কোনটো ৰাস্তাৰে গ'লে মাকক লগ পাব। সেইটো হৈছে মাক আৰু এইটো হৈছে পোৱালি। এইটো পোৱালি এইটো ৰাস্তা দি গ'লে মাকক লগ পাব। তাৰপিছত দিয়া আছে, এইটো পঢ় আহা, এইটো পঢ়িব লাগিব। এইটো দিয়া আছে কি, গাইক দানা পানী যিমানে দিবা, গাখীৰ খাবলৈ সিমানে পাবা। এইটো দিয়া আছে কি, হাঁহে বিচাৰে বাৰীৰ খাল, কুকুৰাই বোলে গঁৰালহে ভাল। তাৰপিছত দিয়া আছে কি, সকলো জীৱকে কৰিবা মৰম, এয়েহে জানিবা পৰম ধৰম। তাৰপিছত দিয়া আছে কি, পুখুৰীত মেলিবা মাছৰ পোনা, তেহে পাবা ধনৰ মোনা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।